দৰ্শকসকল আজি আমি আমাৰ ষ্টুডিঅ'ত মাতিম এনেকুৱা এজন বিখ্যাত ব্যক্তি হয় দৰ্শকসকল আপোনালোকে ঠিকেই শুনিছে সেইজন ব্যক্তি হৈছে আপোনালোকৰ সকলোৰে মৰমৰ গৰুবাজাৰৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিচিত ওৱান এণ্ড অনলি বিশ্বজিৎ দাস। তো দৰ্শকসকল আপোনালোকে বহুতেই জানিব বিচাৰে যে বিশ্বজিৎ দাসে তেওঁৰ ডেইলি লাইফত কি কাম কৰে। তো এতিয়া আমি তেওঁক কেইটামান প্ৰশ্ন সুধিম যিকে দৰ্শকসকলে জানিব বিচাৰে। নৰ্মেল মানুহে একদিনত একবাৰ হাগে, তুমি কেইবাৰ হাগে কেইবাৰ কটি ধোৱা আৰু নুধুৱা কেইবাৰ? এতিয়া জংঘলত হাগিব গৈছিলোঁ, পানী নাছিলে। হয়, পথাৰত যেতিয়া হাগিব গৈছিলোঁ পানী নাছিলে, মই এই নৰ্মেল পাতেৰে মই কটি মুচিছিলোঁ। আৰু কেতিয়াবা এনেকুৱা হৈছিল যে মই কটি নুমুচা কৰি মানে মই ডাইৰেক্ট সেনেকৈ ঘৰত যাব লগা হৈছিল। তো নমস্কাৰ দৰ্শকসকল, মই হৰিদাস পাল আপোনালোকৰ চোকানত জনাইছোঁ পাগল নিউজলৈ। হয় দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ একমাত্ৰ প্ৰিয় নিউজ পাগল নিউজ। তো দৰ্শকসকল যি আমি আমাৰ ষ্টুডিঅ'ত মাতিম এনেকুৱা এজন বিখ্যাত ব্যক্তি হয় দৰ্শকসকল, আপোনালোকে ঠিকেই সুধিছে সেই ব্যক্তিজন অন্য কোনো নহয়, সেইজন ব্যক্তি হৈছে আপোনালোকৰ সকলোৰে মৰমৰ গৰুবাজাৰৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিচিত ওৱান এণ্ড অনলি বিশ্বজিৎ দাস অফিচিয়েল। তো দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে আমাৰ ষ্টুডিঅ'টোৰ অৱস্থা এনেকুৱা, কাৰণ আমাৰ বাজেট আছিল বহুত কম আৰু সেইবাবে আপোনালোকে এনেকুৱা ষ্টুডিঅ'ত নিউজ চাব লগা। তো দৰ্শকসকল বেছি সময় নষ্ট নকৰি আজি আমি আমন্ত্ৰণ জনাবলৈ ওলাইছোঁ আমাৰ ওৱান এণ্ড অনলি বিশ্বজিৎ দাস অফিচিয়েলক। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনাক সুধিছোঁ আপোনাক কেনেকুৱা লাগিছে আমাৰ ষ্টুডিঅ'ত আহি? ফাৰ্ষ্ট অফ অল আই উড লাইক টু থেংক প্ৰিয়ম ফৰ ইনভাইটিং মি এণ্ড আই জাষ্ট ৱান্ট টু চে দেট অসমীয়াত তো পোনপ্ৰথমে মই বহুত বেছি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰিয়ম ভাইক, তেওঁলোকৰ চেনেলত মোক দুআষাৰ ক'বলৈ চান্স দিয়াৰ বাবে বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ দাদা। তো দৰ্শকসকল আজি আমি বিশ্বজিতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম, ইয়াৰ লাইফৰ বিষয়ে, ই কেনেকৈ ছাকচেছ পাল, আজিলৈকে ইমান ওপৰত কেনেকৈ উঠি আহিল, কাৰণ আমাৰ অভয়াপুৰীৰ মাজত একদম বহুত চিনা জনা ব্যক্তি হয় এইজন। এয়া আছে আমাৰ মাজত বিশ্বজিৎ দাস। তো আমি তেওঁক পোনপ্ৰথমে সুধিম যে আপোনাক কেনেকুৱা লাগিলে আমাৰ ষ্টুডিঅ'ত আহি, আমাৰ মাজত আজি উপস্থিত থাকি আপোনাক কেনেকুৱা লাগিছে সেইটোৱে আমি জানিব বিচাৰিম। চাওক, মই বহুত মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, হয়, আৰু আজি মই যিখিনি পৰ্যায় পাইছোঁ সেইখিনি আপোনালোকৰ মৰম ভাল পোৱাৰ কাৰণে পাইছোঁ। আৰু মোৰ শব্দ নাই ক'বলৈ। মোৰ যেতিয়া মই আমাৰ লেট্ৰিন নাই হাগিবলৈ, মানে আপুনি পথাৰত যায়? মই পথাৰত হাগিব যাওঁ, আৰু মই যেতিয়া হাগিবলৈ যাওঁ কটি ধুবলৈ আমাৰ পানী নাই, এনেকুৱা অৱস্থা আছিলে সময়ত। আমি সেই পাতেৰে কটি মুচিছিলোঁ। আজি যে মই এইখিনি পাইছোঁ বহুত বেছি ভাল লাগিছে। আৰু এসময়ত আমাৰ লেট্ৰিনত হাগিব গ'লে পানী নাছিল, মই পাতেৰে কটি মুচিছিলোঁ। আজি সেনেকৈ মই ইমান ডাঙৰ মানুহ হ'লোঁ। বিগ হেণ্ডছ ফৰ বিশ্বজিৎ দাস। এনেকুৱা এজন কষ্টৰ মাজেৰে আমাৰ মাজত আহিছে, ইমান ডাঙৰ মানুহ হৈছে এজন, অকল আপোনালোকৰ মৰমৰ বাবে, আপোনালোকৰ ছাপোৰ্টৰ কাৰণে হ'ব পাৰিছে। তো দৰ্শকসকল আপোনালোকে বহুতেই জানিব বিচাৰে যে বিশ্বজিৎ দাসে তেওঁৰ ডেইলি লাইফত কি কাম কৰে, আপুনি অলপ দৰ্শকসকলক ক'বনে? মই ডেইলি লাইফত ৰাতিপুৱা শুই উঠোঁ, আৰু শুই উঠি মই প্ৰথমে হাগিবলৈ যাওঁ, আৰু হাগিব যোৱাৰ পিছত মই লাগ চাওঁ যেনে মই এইখন হাত ধুওঁ মই ধুনীয়াকৈ। এনেকৈ লাইফটো যেনেকৈ নৰ্মেল মানুহে কাটে, মই হ'ব পাৰোঁ চেলিব্ৰিটি, কিন্তু মই নৰ্মেল মানুহৰ দৰে থাকি মই ভাল পাওঁ। বিগ হেণ্ডছ ফৰ হিম। মানে আমাৰ পৰিস্থিতি আগতে এনেকুৱা আছিল, আমাৰতো পানী নাছিলে, তো আমি তেতিয়া তো দৰ্শকসকল আপোনালোকে সকলোৱে জানে নৰ্মেল মানুহে ডেইলি লাইফত কি কাম কৰে, কিন্তু আমি সকলোৱে জানিব বিচাৰোঁ যে চেলিব্ৰিটিয়ে ডেইলি লাইফত কি কাম কৰে। চ' আজি আমাৰ মাজত আছে বিশ্বজিৎ দাস। আমাৰ মাজত আছে বিশ্বজিৎ দাস। দৰ্শকসকলৰ পৰা কেইটামান কুৱেশ্যন আছে যিকেইটা মই তেওঁক সুধিব বিচাৰিম, সুধিব পাৰিম নে আপোনাক? হয়, নিশ্চয়। হয়, ঠিক আছে, মই কুৱেশ্যনকেইটা ওলাই গৈছোঁ। নৰ্মেল মানুহে দিনত একবাৰে হাগে, এই কুৱেশ্যনটো হৈছে যে তুমি দিনত কেইবাৰ হাগা আৰু কেইবাৰ কটি ধোৱা আৰু নুধোৱা? প্ৰথম কথা, আমাৰ যেতিয়া অৱস্থা বেয়া, চাওক, তেওঁ আপোনালোকে শুনিছে তেওঁ বহুত গৰীব ফেমিলিৰ পৰা বিলং কৰে। মোৰ যেতিয়া ষ্ট্ৰাগল লাইফ আছিল, ষ্ট্ৰাগল লাইফত মানে এনেকুৱা হৈছিল, মানে মই যেতিয়া হাগিব গৈছিলোঁ, তুমি যেনেকৈ কুৱেশ্যনটো কৰিছা, দৰ্শকে যেতিয়া কুৱেশ্যন কৰিছে, মই দৰ্শকক ক'ব বিচাৰিছোঁ মই যেতিয়া ষ্ট্ৰাগল কৰি আছিলোঁ তেতিয়া আমাৰ অৱস্থা এনেকুৱা আছিল যে মই যেতিয়া লেট্ৰিনত হাগিব গৈছিলোঁ পানী নাছিলে, আৰু কেতিয়াবা এনেকুৱা হৈছিল যে মই কটি নুমুচা কৰি মানে মই ডাইৰেক্ট সেনেকৈ ঘৰত যাব লগা হৈছিল। এনেকুৱা মোৰ লাইফ মানে মই ফেচ কৰিছোঁ। কিন্তু
আজি আপোনালোকৰ চাপৰ্টত মই এইখিনি পাইছোঁ। আপুনি যে এই কটি নোধোৱাকৈ ঘৰত গৈছিল, মায়ে একো কোৱা নাছিল? তেতিয়াৰ দিনত মানে আমাৰ পৰিয়ালটো লাইক যোনে যেনেকৈ যি ইচ্ছামতে কৰে তেনেকুৱা আছিল। আৰু তেতিয়া আমি উপায়বিহীন আছিলোঁ, যিহেতুকে আমাৰ লগত টকা নাছিলে, আৰু টকাই একমাত্ৰ এটা বস্তু যিয়ে নেকি সুখ আনি দিয়া। তেতিয়াৰ দিনত মানে অৱস্থাটো ঘৰৰ সকলোৱে তেনেকুৱাই কৰিছে একচুৱেলি। কি কৰে এইবিলাক ভালকে নিউজত ধৰি। দৰ্শকসকলৰ পৰা আৰু এটা কুৱেশ্যন আছে, তেওঁলোকে জানিব বিচাৰে আপুনি ভৱিষ্যতত কেইটা সন্তানৰ পিতৃ হ'ব বিচাৰে? চিন্তা অকণমান কুৱেশ্যনটো মানে বহুত হেৰি পাক খাই গৈছে বিয়া কৰাৰ পৰা। একচুৱেলি আই ৱান্ট টু সে দেট তেনেকৈ কোনো প্লেন নাই। চাওঁ যেতিয়া বিয়া কৰা তাৰপিছত মোৰ সহপত্নী আৰু মই আলোচনা কৰিব লাগিব। মোৰতো এইম আছে, মই 2টা সন্তানৰ পিতৃ হ'ব বিচাৰোঁ। কেইটা ল'ৰা কেইটা ছোৱালী লাগে আপোনাক? বেছি বিশেষ একো নালাগে, এজন ল'ৰা এজন ছোৱালীৰ পিতৃ হ'ব পাৰিলে মই যথেষ্ট নথৈ আনন্দিত হ'ম। ঠিক আছে, তো বহুত ভালকৈ উত্তৰবিলাক দি আছে। আমি তেওঁৰ পৰা এইটোৱে আশা কৰিছিলোঁ, এজন চেলিব্ৰিটি হিচাপে ভাবিছিলোঁ অলপমান খঙাল টাইপৰ হ'ব এইবিলাক কুৱেশ্যন সুধিলে, কিন্তু চেলিব্ৰিটি হিচাপে তেওঁৰ নিচিনা কোনো নাই। হয়, মই অতি মাটিৰ লগত জড়িত থকা মানুহ, কাৰণ কিয় এনেকুৱা বহুত চেলিব্ৰিটি আছে যিয়ে নেকি মানে লাইক যেতিয়া কোনো এটা স্থান পায় তেওঁলোকে মানে লাইক পাহৰি যায়। Yes, but I am not one of them. I am a very simple person. আৰু মই চিম্পলকৈ থাকি বহুত বেছি ভাল পাওঁ। তো দৰ্শকসকল, আমি বিশ্বজিৎ দাসৰ পৰা এতিয়া তেওঁৰ ষ্ট্ৰাগল লাইফৰ বিষয়ে অকণমান জানিব বিচাৰিম। তেওঁ আগতে বহুত দুখীয়া আছিল, তেওঁৰ আণ্ডাৰ পেণ্ট কিনিবলৈ পইচা নাছিল। এতিয়া তুমি পিন্ধা নাই নিপিন্ধা? পিন্ধিছা নিপিন্ধা নাই এতিয়া? হয়, যেতিয়া মই ষ্ট্ৰাগল লাইফত ষ্ট্ৰাগল কৰি আছিলোঁ, একচুৱেলি তেতিয়াৰ দিনত কি হয় মানে দুবেলা দুমুঠি খাবলৈ বহুত অসুবিধা হৈছিল। তেতিয়াৰ দিনত আণ্ডাৰ পেণ্ট এনেকুৱা একো পিন্ধা নাছিলোঁ, কিন্তু এতিয়া আপুনি নিউজ কৰি যিখিনি টকা পায় তাতকৈ 10 গুণ বেছি টকাৰে মই এটা জাঙিয়া পিন্ধো। যিমান টকা লৈছে জাঙিয়াটো আপোনাৰ ঘৰ আহি যাব, মোৰ ঘৰ আহি যাব। আমি লগ পাম এটা বাণিজ্যিক বিৰতিৰ পিছত, আমি এটা বাণিজ্যিক বিৰতিৰ পিছত লগ পাম। আমি এটা বাণিজ্যিক বিৰতিৰ পিছত আপোনাক দেখা পাম। अरे बिस्लरी निकाल बिस्लरी। समझदार जानते हैं कि हर पानी की बोतल बिस्लरी नहीं, इसलिए सिर्फ पियो बिस्लरी। দৰ্শকসকল, আমি উভতি আহিছো এটা বাণিজ্যিক বিৰতিৰ পিছত। এতিয়া আমি আকৌ এবাৰ কথা পাতিম বিশ্বজিতৰ লগত। দৰ্শকসকল, আকৌ এবাৰ স্বাগতম জনাইছো বাণিজ্যিক বিৰতিৰ পিছত। তো এতিয়া আমি বিশ্বজিতৰ লগত আৰু অলপ কথা পাতিম। মই বিশ্বজিতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ মতে প্ৰেম কি? প্ৰেম আপুনি কেতিয়াবা প্ৰেম কৰিছিলে নে? প্ৰেম কৰিছিল যদি আপুনি কেইটাৰ লগত কৰিছিল? মানে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছিল নে? গাৰ্লফ্ৰেণ্ড আছিলে একচুৱেলি। হয় দৰ্শক, আপোনালোকে নিজে দেখা পাইছে, বিশ্বজিতে নিজে কৈছে তেওঁৰ মুখেদি, চেলিব্ৰিটি মানুহে নিজে কৈছে তেওঁৰ গাৰ্লফ্ৰেণ্ড আছে বুলি। এতিয়া আপোনালোকে দেখিব লৈছে গাৰ্লফ্ৰেণ্ড আছে তেওঁৰ। এতিয়া আমি নাম জানিবলৈ চেষ্টা কৰিম বিশ্বজিতৰ পৰা। গাৰ্লফ্ৰেণ্ডৰ নাম কওক, নাম কওক গাৰ্লফ্ৰেণ্ডৰ। নিউজ কৰি আছে নে এইবিলাক কি কৰি আছে? মই কিন্তু এতিয়া চিকিউৰিটি মাতিম এতিয়া। মাতক, আপুনি গাৰ্লফ্ৰেণ্ডৰ নাম কওক। আপুনি এনেকৈ চিকিউৰিটি শুনা নাপায় এতিয়া। আপুনি টাচ কৰিব নোৱাৰে এনেকৈ। আপুনি গাৰ্লফ্ৰেণ্ডৰ নাম কওক। Don't touch. I don't like this type of. গাৰ্লফ্ৰেণ্ডৰ নাম ক'ব নে নকয়? I don't like this type of behavior. Off the camera. Please sit. কেমেৰা অন থাকিব, আপুনি গাৰ্লফ্ৰেণ্ডৰ নাম। আপুনি don't touch. তো চাওক দৰ্শক, বিশ্বজিৎ দাস কেনেকুৱা ব্যৱহাৰ কৰিছে মোৰ লগত। মই এইবিলাক খাতিৰ নকৰোঁ। মই 20 বছৰত বহুত কেমেৰা অনে থাকিব, আপুনি ক'বই লাগিব। আপুনি কেমেৰা আউট ক'ব, গাৰ্লফ্ৰেণ্ডৰ নাম ক'ব লাগিব। মই এনেকৈ হৈ থাকিব আপোনাক। আপোনাৰ বিহেভিয়াৰ ভাল হ'ব নাই। মই 20 বছৰত বহুত কেনেকুৱা ব্যৱহাৰ কৰিছে চাওক দৰ্শকসকল। মই 20 বছৰত বহুতখিনি চাকচেছ লাভ কৰিছোঁ। মই এইবিলাক খাতিৰ নকৰোঁ। মই মাৰি দিম, চিধা কথা। মই এইবিলাক খাতিৰ নকৰোঁ। যদি নিউজ ল'ব হৈছে ভালকৈ নিউজ লওক। মই বহুত বিজি মানুহ। ভাল কৰি কবি। মই বহুত বিজি মানুহ। ভাল কৰি ক'ব। মই বহুত বিজি মানুহ। মই টাইম লৈ আহিছোঁ। কেমেৰা অন থাকিলে মই খাতিৰ নকৰোঁ। কেমেৰা অন থাকিব, মই খাতিৰ নকৰোঁ এইবিলাক। কেমেৰা ধুনীয়া দৰ্শকে দেখাওক আপোনাৰ কেনেকৈ ব্যৱহাৰ। দৰ্শক চাওক, আপুনি ভালকৈ নিউজ, আপুনি মোক কি কৈছে নিউজ ল'ম বুলি কৈছে। মই ইমান বিজি মানুহ এজন, মই টাইম লৈ আহিছোঁ ইয়াতে। যদি আপুনি লৈ ভালকৈ ভালকৈ ক'ব, আপুনি ক'ব। আপুনি এইবিলাক পাৰ্চনেল এটা কিয় কৰিছে আপুনি? হ'ব, খং নকৰিব আপুনি। বা কিবা এটা সুধিছিলোঁ, প্ৰেম মানে কি আপোনাক সুধিছিলোঁ মই। প্ৰেম আপুনি কেতিয়াবা প্ৰেম কৰিছিল নে তেতিয়া সুধিছিলোঁ। মানে আপুনি কি ক'ব বিচাৰে ক'ব পাৰে। মানে আপুনি খং নকৰিব, আপোনাৰ পাৰ্চনেল লাইফত যাব ইচ্ছা কৰা নাই, আপুনি খং নকৰিব। প্ৰেম এটা বহুত মিঠা বস্তু, একদম যেনেকৈ আমি গল্লা খাওঁ নহয়, গল্লা যেনেকৈ এটা মিঠা বস্তু। মই নাখাওঁ। কিন্তু প্ৰেমত লাগে ৰিচাৰ্জ। প্ৰেমত ৰিচাৰ্জ লাগে? হয়। কেনেকৈ? মানে চাব, যেতিয়া আপুনি এটা গাৰ্লফ্ৰেণ্ড পতাব, মানে আজিকালি 90% ছোৱালীয়ে আপোনাক ৰিচাৰ্জ খোজে।
হয় আপুনি যেতিয়া ৰিচাৰ্জ দিব নোৱাৰিব আপোনাৰ কোনো মূল্য নাই তো প্ৰেম এটা বহুত মিঠা বস্তু প্ৰেম কৰিবলৈ পইচা লাগে যদি আপোনাৰ ওচৰত পইচা নাই আপোনাৰ একো নাই চাওক দৰ্শকসকল আজিকালি প্ৰেমক কিনিব লগা হৈছে হয় প্ৰেম আৰু প্ৰেমত লাগে ধৈৰ্য প্ৰেমত খং অভিমান থাকে আৰু আই জাষ্ট হোপ ডেট এইটো ভিডিঅ' মোৰ গাৰ্লফ্ৰেণ্ডে চাই আছে তাইৰ ল'ৰা ছোৱালীয়ে মোক মামা বুলি মাতি দিয়া এক মিনিট মই বুজি নাপালোঁ আপনার গার্লফ্রেন্ডে আপনি একা করে আপনার গার্লফ্রেন্ডের ভিডিও চাই আছে কিন্তু আপনার গার্লফ্রেন্ডের ল'ৰা ছোৱালী আছে তার মানে আপনার গার্লফ্রেন্ড নে ওয়াইফ মানে তাই বেলেগ লগত বিয়া হৈছে আমাৰ দৰ্শকসকলে আপোনাৰ পৰা কিছুমান কথা আৰু জানিব বিচাৰে যে আপুনি দৈনন্দিন জীৱনত মানে কি কি খায় দৈনন্দিন জীৱনত এজন মানুহে পুৱা উঠি ভাত খায় চাহ খায় আপুনি চেলিব্ৰিটি হিচাপে আপোনাৰ মানে কি কি বস্তু সেৱন কৰে মানে মই বেছি একো নাখাওঁ ৰাতিপুৱা এই যে গৰুৱে যে গাখীৰ দিয়ে এই গাখীৰটো মানে গৰুৰ গাখীৰ একদম শুদ্ধ গৰুৰ গাখীৰ মানে হয় মই সেইটো খাওঁ হয় মানে বজাৰৰ পৰা কিনা নহয় একদম মেডিচিন দিয়া নহয় ৰিয়েল গৰুৰ গাখীৰ এণ্ড কফি খাওঁ কফি খায় সেইটো গৰুৰ গাখীৰৰ কফি হয় আৰু মই চেনি খাই ভাল পাওঁ ডণ্ট কনফিউজ আচ্ছা চেনি খাই ভাল পাওঁ আচ্ছা চেনি চুগাৰ আপুনি যি কৈছিলে নৰ্মেল মানুহে মানে যেনেকৈ খায় তেনেকুৱা কোনো কথা নহয় নৰ্মেল মানুহে যি খায় মই সেইটোৱে খাওঁ নৰ্মেল মানুহ এজনে হাতেদি লৈ মুখেদি খায় আপুনিও তেনেকুৱা নে আপুনি কিবা বেলেগ ধৰণৰ বহুতে ভাবে চেলিব্ৰিটি মানুহে বেলেগকৈ খায় যিহেতুকে মই এজন চেলিব্ৰিটি মোক খুৱাই দিয়া মানুহ আছে হয় দুজন মানুহ ৰাখিছোঁ এজনে ভাতটো সানি দিয়ে এজনে ধুনীয়াকৈ মোক মুখত খুৱাই দিয়ে হেৰিয়ে খায় মই দাঁতে দি খাওঁ এইটোৱে হৈছে ডিফাৰেঞ্চ আমাৰ আৰু এই চেলিব্ৰিটি মানুহৰ আপুনি এজন ইমান ডাঙৰ চেলিব্ৰিটি হয় তথাপিও আপুনি আমাৰ এই সৰু নিউজ চেনেল এই ষ্টুডিঅ'ত আহিছে আপুনি আপোনাৰ মূল্যৱান টাইম খৰচ কৰি ইয়াৰ বিজি শ্বেডিউলৰ মাজত বহুত ধন্যবাদ জনাইছোঁ অহাৰ বাবে তেনেকুৱা কোনো কথা নাই মানে কথাটো এনেকুৱা মানে মই বিচাৰোঁ আমাৰ দেশখনৰ উন্নতি হওক চ' হয় দৰ্শকসকল আগত গ'লে চেলিব্ৰিটি মানুহবোৰ সদায় আগত থাকে ডণ্ট ফৰগেট ডেট আপুনি পাৰ্চনেল এটেক কিয় কৰিছে নহয় আপুনি এনেকৈ কিয় চাই আছে আপুনি আপুনি এনেকৈ কিয় চাই আছে আপুনি পাৰ্চনেল এনেকৈ মোক কিয় চাব আপুনি পাৰ্চনেল এটেক কৰিব আপুনি নেশ্যনেল টেলিভিশ্যন মোক মাতিছে আপুনি মোক নেশ্যনেল টেলিভিশ্যন মাতিছে মোক আমি এটা বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক লগ পাই আছো আপোনাৰ হাতৰ আখৰ যিমান সুন্দৰ হ'ব আপুনিও পৰীক্ষাত সিমানেই নম্বৰ পাব সেইকাৰণে আমি আপোনালোকৰ মাজত আগবঢ়াইছো ৱৰ্ল্ড বেষ্ট নোটবুক ক্লাছমেট ইয়াতে লিখক আৰু নিজৰ জীৱন গঢ়ি লওক দৰ্শকসকল আজি আমাৰ এই নিউজ আমি ইয়াতে এণ্ড কৰিবলৈ ওলাইছোঁ দৰ্শকসকল আমি আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিবলৈ ওলাইছোঁ মানে আমাৰ নিউজটো আমি ইয়াতে এণ্ড কৰিবলৈ ওলাইছোঁ বিশেষকৈ আমি আশা কৰোঁ আমি আগলৈ পাই থাকোঁ আগতে মাতিলে আমি যাতে গ্ৰহণ কৰিব পাৰোঁ তেওঁক নিমন্ত্ৰণ কৰিবলৈ যাতে আমাক সুবিধা দিয়ে চ' আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ক'ত যায় আপুনি নিউজত মাতিব না কেমেৰা অন আছে আৰু মই কোনো নিউজ চেনেলত নাযাওঁ কোনো নিউজ চেনেলতে মই নাযাওঁ